ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত থাকি পালে ইয়াৰ আলোচনা মই আছিলোঁ আৰু এই আলোচনাৰ প্ৰত্যেকটা কাম কাজ মই নিজে কৰিছিলোঁ। চনত ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্যন টাইগাৰৰ মাজত যি চুক্তি হৈছিল এই গোটেই জিলা গঠনৰ কাম মই নিজে কৰিছিলোঁ। गोनां बिश्वजित दैमारी सारा दिनै बिबो उदालगुरियाव माबा मोनसे फाउन्डेसन दं बावहाय बिखौबो इनभाइट खालामदों थांदों लोगो मोनलायदों मोनसे गोनांथि बिबुंथि होलांदों सार बिश्वजित दैमारिया जों खोनासंनानै लानि। বড়ো আন্দোলনৰ তেখেতসকলৰ নেতৃত্বতে হৈছিলে নতুন ৰূপত আৰু তেখেতে প্ৰথম BSc ডেপুটি চিফ আছিলে প্ৰদীপ কুমাৰ দৈমাৰী আমাৰ মাজত আছে আৰু সকলো বিষয়া কৰ্মচাৰী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু শ্ৰদ্ধাৰ ৰাইজ। ওদালগুৰি জিলা হোৱাৰ যে ইতিহাস এইটো আমাৰ প্ৰদীপ কুমাৰ দৈমাৰী ডাঙৰীয়াই আমাৰ অধ্যক্ষ ডাঙৰীয়াই অলৰেডি তেখেতৰ ভাষণৰ জৰিয়তে কৈ গৈছে। ইয়াৰ এটা ডাঙৰ ইতিহাস আছে। যিকোনো জিলাবিলাক প্ৰশাসনিক সুযোগ সুবিধাৰ কাৰণে গঠন কৰা হয় ফৰ দি কনভিনিয়েন্স অফ এডমিনিষ্ট্ৰেটিভ, কিন্তু ওদালগুৰি জিলাৰ বা আমাৰ BTC অঞ্চলত বিশেষ কৰি তিনিটা জিলা বাক্সা চিৰাং আৰু ওদালগুৰি ইয়াৰ এটা অন্য ধৰণৰ ইতিহাস আছে। বড়োসকলৰ অস্তিত্ব ৰক্ষাৰ নামৰ যিটো আন্দোলন চলিছিলে সেই আন্দোলনৰ সমাপ্তি নামত 2003 চনত ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্যন টাইগাৰৰ মাজত যি চুক্তি হৈছিলে এই চুক্তিৰ সময়ৰ সেয়া এটা সিদ্ধান্ত আছিলে যে এই BTC অঞ্চলখন ভালদৰে উন্নয়ন কৰাৰ কাৰণে আৰু এই অঞ্চলৰ মানুহকে কৰ্তৃত্বটো দিয়াৰ কাৰণে ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীৰ দ্বাৰা এটা কাউন্সিল গঠন কৰা আৰু এই কাউন্সিল যিহেতু ডাঙৰ এলেকা আৰু বহুত বেছি জনসংখ্যা থকা ঠাই তাৰ কাৰণে এখন জিলাত তাক সামৰিব নোৱাৰে। আগতে 6ষ্ঠ অনুসূচী হলে 6th শিডিউল হলে এটা জিলা আছিলে কাৰ্বি আংলং, এটা আছিলে ডিমা হাছাও। তো এইটোৰ কাৰণে BTCৰ ক্ষেত্ৰত বড়োলেণ্ড ক্ষেত্ৰত কি হৈ গ'ল, এটা জিলাৰ দ্বাৰা এইটো পৰিচালনা কৰাটো সম্ভৱ নহয় আৰু তাৰ কাৰণে কোকৰাঝাৰ ফুল ফ্লেজেড এটা ডিষ্ট্ৰিক্ট আছিলে পুৰাণা BTC এলেকাৰ ভিতৰত, বাকী কোনো নাছিলে, মাত্ৰ ওদালগুৰি সাব ডিভিজন আছিলে। আৰু সেইটোৰ কাৰণে চৰকাৰে তেতিয়া আন্দোলনকাৰী পক্ষৰ লগত আলোচনা কৰিবলৈ সিদ্ধান্ত লৈছিল যে কোকৰাঝাৰৰ লগতে আৰু নতুনকৈ 4টা জিলা গঠন। আৰু সেই হিচাপে বড়ো চুক্তি হোৱাৰ পিছত চিৰাং বাক্সা আৰু ওদালগুৰি জিলা গঠন কৰা হৈ গ'ল। সেই হিচাপে ওদালগুৰি আমাৰ অকল মহকুমা আছিলে আৰু সেই মহকুমাৰ পৰা আজি পূৰ্ণাংগ জিলা হৈ গ'ল। আৰু মই আজি নিজকে সৌভাগ্য মানিছোঁ, ইয়াত আহি ভাল লাগিছে। এই গোটেই জিলা গঠনৰ কাম মই নিজে কৰিছিলোঁ। তেতিয়া বড়ো আন্দোলনকাৰী ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত থাকি পালে ইয়াৰ আলোচনা মই আছিলোঁ আৰু এই আলোচনাৰ প্ৰত্যেকটা কাম কাজ মই নিজে কৰিছিলোঁ। ইভেন সেই জিলা গঠন কৰাত কোনটো এলেকা ওদালগুৰিত যাব, কোনটো এলেকা বাক্সাত যাব, এই গতিটো মই কৰি দিব লগা হৈছিল। কাৰণ কোনেও তাত সোমাব নোখোজে যে এৰিয়া ঠিক কৰাৰ, আৰু সেই এৰিয়াবিলাক মই নিজে কৰিছিলোঁ। এতিয়াৰ নটিফিকেশ্যনৰ গোটেইটো মই যি ধৰণৰ ড্ৰাফ্ট দিছোঁ সেইটোকে চৰকাৰে নটিফিকেশ্যন কৰি দি দিছে 4টা জিলাটো। PP বাৰ্মা ডাঙৰীয়া আছিলে তেতিয়া, মানে WPD মানে আপোনাৰ কি কয় প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিলে। তেখেতে বড়ো আন্দোলনৰ সময়ত আলোচনাত আমি একেলগে, দাদা ভাই আছিলে, মই বিধায়ক আছিলোঁ 2001 পৰা 2006 মই বিধায়ক, 2003 চুক্তি, কিন্তু মই 99 পৰাই বড়ো মানে চুক্তিৰ আলোচনাত মই নিজে জড়িত আছিলোঁ। তো এই জিলাখন হোৱাৰ পিছত আমাৰ আজিৰ আগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইয়াত আমি এই জিলাখন পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত
আমি কিছু কৌশল ল'বলগীয়া হৈছিল কাৰণ একেবাৰতে 3টা জিলাৰ বিষয়া কৰ্মচাৰী নিযুক্তি দিয়া আৰু গোটেইটো জিলা পৰ্যায়ৰ বিভিন্ন বিভাগৰ অফিচৰ বিষয়া কৰ্মচাৰীৰ নিযুক্তি দিয়াটো অসম চৰকাৰৰ কাৰণে সম্ভৱ নহয় হঠাৎ কৰি তো তেতিয়া আমি অলপ ডিপুটেশ্যনত মানুহখিনিক আনি কিছু আমি কন্ট্ৰাক্টুৱেল বেচিছত মানে দি পালে আৰু ডিসি পোষ্টটো নহলেও আমি ডিসিৰ দায়িত্ব প্ৰথম দি পালে এসপিৰ দায়িত্ব প্ৰথম দি পালে আমি এই জিলাটো আৰম্ভ কৰিছিলোঁ আৰু আজিৰ দিনটোত আহি পূৰ্ণাংগ পৰ্যায় পালে আজি ডিসিৰ লগতে এডিসি আৰু বহুত এছিষ্টেণ্ট কমিশনাৰ আমাৰ ইয়াত নিযুক্তি হৈ গ'ল পোষ্ট হৈ গ'ল আৰু ডিস্ট্ৰিক্ট হিচাপে ধুনীয়াকৈ কামটো চলি থাকে গতিকে সি নিজে বনোৱা জিলাত নিজে আজি তো মই অতিথি হিচাপে মাতিছে অলপ হয় না আজি অতিথি হ'ব পাইছে মানুহৰ ভাগ্য চবৰে ইমান নাথাকে নহয় জানো আন্দোলন কৰিলোঁ সিটোৰ কাৰণে চুক্তি হৈ গ'ল চুক্তিৰ পৰিণাম স্বৰূপে বিটিচিৰ 4টা জিলা আৰু ইয়াতে বিধায়ক হলো আজি অসম চৰকাৰৰ অধ্যক্ষ হয় প্ৰশাসনৰ লগত থাকিব পালো আৰু সেলিব্ৰেশন কৰাত নিজে আৰু অতিথি একেবাৰতে মানে হাল বোৱাৰ পৰা আৰম্ভ কৰি ধান কাটি নয়া ভাত খোৱালৈকে এইটো সবৰ ভাগ্যত নহয় কিন্তু মোৰ ভাগ্যত হৈছে গতিকে সেই চুক্তি হোৱাৰ ইতিহাসবিলাক অদ্ভুত আমাৰ যে বড়ো আন্দোলনটোক জেনেৰেলি বহুতে নাজানিছিলে আৰু বহুতে লগাইও দিছিলে এইটো এটা এন্টি নেশনেল মানে ভাৰতৰ বিপক্ষে বেলেগ এটা এজেন্টৰ দ্বাৰা এইটো উচতাই দি ফালে কৰা হৈছে গতিকে বড়োসকল এন্টি নেশনেল লিডাৰবিলাকে এনেকুৱা ধৰণৰ জানিছিলে সবে কৈছিলে তেওঁলোকক সন্তুষ্ট কৰিব নোৱাৰে কাৰণ বিএসি চুক্তি হৈছে আকৌ আন্দোলন হৈছে আগতে ৰোমান স্ক্ৰিপ্টৰ আন্দোলন হৈছে ইয়াৰ আগত স্কুলৰ আন্দোলন হৈছে বড়ো প্ৰব্লেম মানুহে বুজি নাপায় আৰু কাৰণটো হ'ল আমাৰ অসমত ভাষাৰ সমস্যাটো সবতকৈ ডাঙৰ সমস্যা আজিও মানে আমি অসমৰ এটা জনগোষ্ঠীৰ মানুহে আনটো জনগোষ্ঠীৰ তেওঁলোকৰ দুখ সুখটো আমি বুজি নাপাওঁ তেওঁলোকে এক্সপ্ৰেছ কৰাটো আমি বুজি নাপাওঁ কিন্তু ডাঙৰ কথা সেইটো কৰিবই হ'বই কওঁতে বহুত পাৰ হৈ যায় আৰু যেতিয়া গম পায় যে সেইটোতো চিৰিয়াছ হৈ যাব বিষয়টোতো ডাঙৰ নহয় আমি সমাধান কৰি ল'ব পাৰোঁ কিন্তু তেতিয়ালৈকে লক্ষ্মণ ৰেখা পাৰ হৈ যায় আৰু তাতে আমি সমস্যাবিলাক সমাধান কৰি ল'ব নোৱাৰোঁ বড়ো সমস্যা তেনেকুৱা ধৰণৰ বেয়া ৰূপ ল'লে যিটো ত্ৰিদিপ দৈমাৰীয়ে কৈছিলে 96ৰ পৰা পুনৰ যেতিয়া আন্দোলন হ'ল তেতিয়া নিজৰ মাজতো ভাতৃঘাতী সংঘৰ্ষ হৈছিল ইমান ডাঙৰ ৰূপ ল'লে আৰু বিভিন্ন ধৰণৰ বেয়া ঘটনাবিলাক হ'বলৈ ল'লে কিন্তু চৰকাৰৰ তৰফৰ পৰা বিভিন্ন এজেন্সিৰ তৰফৰ পৰা এইটো গুৰুত্ব দিয়া নহ'ল বড়ো এনেকুৱাই হয় অসুৰৰ জাতি ৰাক্ষসৰ জাতি আৰু কি আছে তেনেকুৱা ধৰণৰ কাৰণ বড়ো আন্দোলনটো বড়োৰ মাজতো বহুতখিনি ভুল বুজি হয় বহুত ধৰণৰ ঘটনা ঘটিছে কিন্তু ভাৰতত এটা সংকট আহিল কাৰ্গিল যুদ্ধ এই কাৰ্গিল যুদ্ধটোৱে টাৰ্নিং পইণ্টত আনিলে বড়োবিলাকৰ সমস্যাটো গতিকে কাৰ্গিলৰ যুদ্ধ হোৱাৰ সময়ত BLTয়ে এটা ষ্টেটমেণ্ট দি দিলে যে এতিয়া দেশৰ সংকট এই সংকটৰ সময়ত আমি কোনো এক্টিভিটি নকৰোঁ আমি কোনো আন্দোলনৰ কাম কাজ নকৰোঁ আমাৰ কাৰণে পুলিচ মিলিটাৰীক আমি ব্যস্ত হ'বলৈ নিদিওঁ প্ৰথম দেশটো আমাৰ ৰক্ষা হ'ব লাগিব গতিকে BLTয়ে গোটেই আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিল আৰু আমাক লৈ মাথা মাৰিব নালাগে আৰ্মি পুলিচে আৰু প্ৰয়োজন হ'লে BLTয়ে কাৰ্গিললৈকে যাবলৈ সাজু আমি সব কাৰ্গিল যাম আৰু আমাৰ দেশক আমি সুৰক্ষা কৰিম এই যেটো BLTৰ ষ্টেটমেণ্ট হিলাই দিলে গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী LK আদৱানী ডাঙৰীয়া হোম মিনিষ্টাৰ আৰু তেতিয়াতো তেওঁলোকে কেনেকৈ ৰাষ্ট্ৰবিৰোধী হ'ব পাৰে গতিকে তেওঁলোকৰ সমস্যা জেনুইন সমস্যা হ'ব সমাধানৰ ব্যৱস্থা আমি ল'ব লাগে
কাৰ্গিল যুদ্ধৰ পিছত BLTক আমন্ত্ৰণ জনালে আমন্ত্ৰণ জনাই আলোচনা আৰম্ভ হ'ল কাৰ্গিল যুদ্ধৰ পিছত যে বড় সমস্যা সমাধান কৰিবই লাগিব আৰু শেষত বড়সকলৰ সমস্যা স্থায়ী সমাধানৰ কাৰণে ভাৰত সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ আধাৰত নিজকে নিয়ন্ত্ৰণ কৰিব পৰা চলাব পৰা এটা প্ৰশাসনিক ব্যৱস্থা এই 6 শিডিউলৰ আধাৰত গঠন কৰি দিলে যাক আমি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল বুলি জানো আৰু বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলতে এই যেটো প্ৰশাসনিক ব্যৱস্থা এটো চলাবৰ কাৰণে আজি বিধানসভা আজি সৰকাৰ আজি মানে বিভিন্ন জিলা বিভিন্ন বিভাগৰ কাৰ্যালয় এইবিলাক স্থাপনৰ কামটো কৰিলে আমাৰ মুখ্য অতিথি হাগ্ৰামা মহিলাই ডাঙৰীয়া আমাৰ আহি পালে শিৱ ডাঙৰীয়াই গতিকে মই ইয়াৰ দীঘলীয়া বক্তব্য নাৰাখো এইটোৱেই আছিলে আমাৰ ইতিহাস আৰু ইয়াৰ আলমতে ওদালগুৰি জিলাৰ জন্ম গতিকে সকলোকে পুনৰ অভিনন্দন আৰু মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো আৰু যিমান দূৰ দূৰণিত আছে সকলোকে মঞ্চত আহি পালে বহিবৰ কাৰণে মই অনুৰোধ জনাইছো আমাৰ চিফ গেষ্ট আহিছে ধন্যবাদ